নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম এই মাহৰ ভিতৰত অসমত শিক্ষা বিভাগত বৃহৎ নিযুক্তি হ'ব এলপি ইউপি লগতে সেকেন্ডাৰী পৰ্যায় মিলি মুঠতে 13,000টা পদৰ বাবে বিজ্ঞাপন জাৰি কৰিব ইয়াৰে 8,000 পদ সেকেন্ডাৰী পৰ্যায়ৰ আৰু 5,000 পদ প্ৰাইমাৰী পৰ্যায়ৰ আৰু এই কথা ক'লে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰনজ পেগু ডাঙৰীয়াই তেওঁ কি ক'লে আমি এতিয়া চাম নতুনকৈ শিক্ষক নিযুক্তি বিজ্ঞাপন ওলাব নেকি আকৌ ওলাব কিমানত ওলাব বা কেনেকুৱা ধৰণৰ এই মাহৰ শেষৰ ফালে নহ'লে অহা মাহৰ প্ৰথম সপ্তাহত আমাৰ বিজ্ঞাপন প্ৰকাশ পাব আৰু এই বিজ্ঞাপনত 12,000 প্লাছ 12,000তকৈ অধিক আমাৰ সেকেন্ডাৰীত 8,000 আমাৰ প্ৰাইমেৰীত 5,000 প্লাছ মানে 13,000 ওচৰা ওচৰি আৰু যিহেতু আমি প্ৰস্পেক্টিভলি ল'ম অৰ্থাৎ এতিয়া আমি শিক্ষা হেতুৰ পৰা যিখিনি কোনে কোনে ৰিটায়াৰমেণ্টত যাব সেই তথ্যখিনি আমি পাই আছোঁ গতিকে সেইখিনিকো আমি ইয়াত অন্তৰ্ভুক্ত কৰিম কাৰণ সেইখিনিকো যিহেতু আমি অন্তৰ্ভুক্ত কৰিলে আমাৰ যথেষ্টখিনি সুবিধা হ'ব